হয় বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ পশ্চিম বংগৰ কোচবিহাৰত অৱস্থিত এটি সুপ্ৰাচীন কীৰ্তিচিহ্ন। সেয়া হ'ল ৰাজবাৰী। ৰাজবাৰীক ভিক্টৰ জুবলী বা কোচবিহাৰ প্ৰসাদ ৰূপেও পৰিচিত। এই প্ৰসাদটো 1887 চনত লণ্ডনৰ বাংকিমহাম প্ৰাসাদৰ আৰ্হিত কোচ মহাৰজা নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। তো আহকচোন ভিতৰত কি আছে দেখুৱাবলৈ চেষ্টা কৰোঁ। এইজনেই হ'ল কোচ মহাৰজা নৃপেন্দ্ৰ নাৰায়ণ। এইবিলাক সেই সময়ৰ ৰজাসকলৰ বিভিন্ন ৰাজপ্ৰতীক। ৰাজপ্ৰসাদত থকা সুউচ্চ দৰ্জা। এইবিলাক কোচ ৰজাৰ ৰাজত্বকালত জনগোষ্ঠীসকলে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ পাত্ৰ, সা সঁজুলি। এইবিলাক সেই সময়ৰ কোচ ৰাজবংশীসকলে ব্যৱহাৰ কৰা নাঙল যুঁৱলি। এইবিলাক হৈছে সেই সময়ৰ বিভিন্ন জনগোষ্ঠীয় সাজ পোছাক। এইবিলাক বিভিন্ন কৃষি সঁজুলি। এইবিলাক খলিহৈ, বাঁহৰ চুঙা, কোৰ, খৰাহী, লগতে চিকাৰৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন কাঁড়। ৰাজপ্ৰসাদটোৰ পিছৰ এটি দৃশ্য। এইবিলাক বিভিন্ন ৰাজকীয় ওজন জোখা সামগ্ৰী। এইবিলাক বিভিন্ন পনীয় খোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্ৰ। বিভিন্ন সেনা পদক। এইটো হৈছে ৰাজপ্ৰসাদটোৰ বাঁহ আৰু কাঠেৰে নিৰ্মিত এটি সম্পূৰ্ণ মডেল। এইবিলাক বিভিন্ন যুদ্ধ বাহনৰ আৰ্হি। এইবিলাক যুদ্ধত ব্যৱহৃত বিভিন্ন অস্ত্ৰ শস্ত্ৰ।
ৰাজপ্ৰসাদটোৰ সন্মুখ ভাগ। এইবিলাক বিভিন্ন কোচ ৰজা মন্ত্ৰীসকলৰ ফটো। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।